নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আজি আমি গৈ আছোঁ এখন স্কুলত, য'ত তেওঁলোকে গৰু পুহিছে। তাত আমি গৰু দানা দিবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, নিশ্চয় ভাল পাব। আৰু মোৰ লগত আছে মোৰ ভাইটি বাবু আৰু দীপাংকৰ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এটা চাওক, এটা খ্ৰীষ্টান মন্দিৰ বুলি নকয়, খ্ৰীষ্টানে কি বুলি কয় এইটো নামটো নাজানো নহয় ভালকৈ। এতিয়া আমি পাই গ'লোহি এখন ডাঙৰ স্কুল। এখন প্ৰাইভেট নাই, এইখন এখন প্ৰাইভেট স্কুল। প্ৰাইভেট স্কুল আপোনাৰ দেখক এটা বিজনেছ, কেনেকুৱা এটা বিজনেছ চলাই আছে সিহঁতি। এডভান্স আমাক দেখি খোলা নাই সিহঁতে। বিজয় ঠিকে কৰিছে, গম পাইছোঁ। এইখন আহি পাই গ'লো স্কুল। ইয়াৰ পিছফালে এইখন অসম ছাৰ, এইখন অসম গেট খোলো নাচাওঁ নাই বোলে খোল। এতিয়া আজি স্কুল বন্ধ হ'ল নেকি। আমি এতিয়া যাম পিছফালে গৰু দানা দিবলৈ। আৰু সিহঁতে গৰু দানা নহয়, তাৰ বাহিৰতে বহুত বস্তু আছে। এইখন স্কুল, আমি স্কুলৰ ভিতৰত সোমাই আহিছোঁ। কি লিখা আছে স্কুলখনৰ নাম? হেই চিকিউৰিটি, কেনে যাব লাগিব? ডাইৰেক্ট যাম নে বেক কৰি? আহি গ'লো গৰু দানালৈ। কি লিখা আছে মানে কি লিখা আছে পঢ়িব পাৰিব নেকি? কি ডাঙৰ ডাঙৰ গৰু। হাই, পোৱালি। বন্ধুসকল, আহি পাই গ'লোঁ। ইয়াত গাড়ী লগাই দিলোঁ আৰু মোৰ এইপিনে চাওক, এখন হৈ গ'ল ফাৰ্ম। ইয়াৰ ভিতৰতে গৰু আছে, একদম পূৰা চাফ চিকুণ কৰি ৰাখিছে। ইয়াৰ ভিতৰত গৰু আছে আৰু তাৰ এই ঘৰটো সিটো পাৰে গোদামটো আছে, য'ত আমি বস্তু নমাই আছোঁ বৰ্তমান। আৰু এইপিনে আছে স্কুলখন। স্কুলখনৰ বেক চাইডে আছোঁ বৰ্তমান মই এতিয়া। আৰু স্কুলখনৰ সন্মুখৰ পিনে কিবা কাম চলি আছে। এইপিনে পৰা উভতি গুচি আহিলোঁ, এইপিনে আহিলোঁ। এতিয়া এইপিনে নমাই আছোঁ। চাই থাকক। ইয়াত আছে নেকি? এইখন চাওক ফাৰ্মখন। ইয়াত গৰু আছে আৰু মুৰ্গীও আছে নহয়। মুৰ্গী কেনি আছে? মুৰ্গী এইটো ঘৰত আছে ন মুৰ্গী। ফাৰ্ম নমোৱা হৈ গ'ল। আৰু ইয়াৰ ভিতৰত আছে লোকেল মুৰ্গী, ইয়াৰ ভিতৰত আছে। আৰু তাৰ সেইটো পাৰে গৰু আৰু কিবা কিবি আছে এনেকৈ। এতিয়া ইয়াৰ পৰা ৰিটাৰ্ণ হওঁ আমি। ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল, এইখিনি নমাই হৈ গ'ল আমাৰ। আকৌ ৰিটাৰ্ণ আহিলোঁ দোকানলৈ। আকৌ বস্তু ভৰাই আছোঁ। বাহিৰত গাড়ী লগোৱা হৈছে, পূৰা পোহৰ হৈ আছে, ধৰিব নোৱাৰে। দেখুৱাই আছোঁ আপোনাক। ঠিক আছে, আকৌ ভৰাই আছোঁ। আকৌ লৈ যাম এতিয়া। চাই থাকিব শেষলৈকে। আমি আহিলোঁ গাড়ীলৈ, আহি ইয়াত নমালোঁ এইখন দোকান। তাৰপিছতে চাওক গাড়ী খালী হৈ গ'ল আমাৰ। এইপিনে এখন দোকান আৰু দোকানখন এইটো গোদাম। এইপিনে ইয়াত নমালোঁ বস্তুখিনি। সিহঁতে নমাই আছিলে, কেনেকৈ কেমেৰা পোৱা নাছিলোঁ। এই চাওক আমাৰ গাড়ী খালী হৈ গ'ল আধা, আৰু অলপমান আছে। আৰু সিহঁতে ইয়াত পইচা লৈ আছে দোকানী এজনৰ পৰা। মই গাড়ীতে বহি থাকোঁ। এইটো এটা ষ্টেডিয়াম। আমি সেই ষ্টেডিয়ামৰ পিছে পিছে আহি আছোঁ। গৈ আছোঁ আমি কাৰাগত।
আমি পাই গ'লো সেই কাৰাকটম জংচনৰ চাইড মানে এইফালে গ'লে পাব চিকাৰিয়াম জংচন এইফালে গ'লে পাব কাৰাকটম জংচন আমি গৈ আছোঁ এতিয়া গ'লে বেক গ'লে কাৰাকটম বেক ৰাইট চাইড কাৰাকটম গৈ আছোঁ গাইছ কাৰাকটম এইখন যা KSTC বাছ নহয় বাছ চৰি ভালে গৈছে ক্ষমা কৰিব KSTC বাছ এইখন নতুনকৈ বনাইছে ব্ৰিজ এইখন ব্ৰিজ এতিয়ালৈকে বৰ্তমান অপেনিং হোৱা নাই অপেনিং কৰিবলৈ আহিব আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া এইখন চাওক নতুনকৈ অপেনিং হোৱাই নাই আমি দেখা এতিয়া অপেনিং হোৱা এতিয়া দেখুৱাম বাৰু গোটেই ভিডিঅ'টো বৰ্তমান অপেনিং হোৱাই নাই যেতিয়া অপেনিং হ'ব আমি আহিম বাৰু নিশ্চয় আপোনাক দেখুৱাম দেখক কি ধুনীয়া বনাই আছে কি ধুনীয়া এইখন আমাৰ অসমৰে নহয় য'ত তামোল খাই পিক পেলাই গোটেইখন লেতেৰা বনাই দিব এইখন চাওক এখন কি বঢ়িয়া ইমান দীঘল ব্ৰিজ বৰ্তমানলৈকে অপেনিং হোৱাই নাই চব গাড়ী বৰ্তমান তলৰ দি অহা যোৱা কৰি আছে আমি আহি পাই গ'লোহি এই চব গাড়ী লগাই দিলোঁ আৰু বেকাৰীটো আছে এইপিনে মই অকণমান দেখুৱাই আছোঁ আপোনালোকক সিহঁতে মাল নমাই থাকিব তেতিয়ালৈকে ইয়াত নমাই ৰাখি দিব মইদাকেইটা ইয়াতে ঠিক আছিলে বেকাৰীটো বন্ধ হৈ গ'ল এতিয়া বাৰু আমি বাহিৰতে নমাই থৈ যাম মইদাকেইটা অকল বেকাৰীটো বন্ধ হৈ আছে আমি ইয়াতে নমাই দিলোঁ মইদাকেইটা এইকেইটা এতিয়া আমি যামগৈ আৰু উভতি দোকানত যাওঁ তাৰপিছত দেখা যাব কি হয় কিবা যদি আকৌ কোনোবা পিনে যাবলগীয়া আছে যাম নহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিম চাই থাকিব শেষলৈকে সেয়া চাওক সেই লোক বাইত আহি পেলাই টেঙা কুকটি আছে সেইকেইটাই কোনটো লাগে তহঁতক কি টেঙা এইটো মৌচুমী পকি গ'ল আৰু এটা আছে ওপৰতে হালধীয়া ৰঙৰ এইখিনিতে বন্ধুসকল চাওক এতিয়া সিহঁতে গছৰ পাৰা এইটো এটা কমলাই আৰু অকণমানি কমলা নাজানো আৰু চবেই এফুট খাওঁ মোকো দিয়ে অকণমান খুব বঢ়িয়া গোন্ধাইছে কিন্তু দেই হ'ব নাখাওঁ খাব লাগিব হ'ব খাবি কেনেকুৱা টেঙা পুষ্পা দিছে কালি এতিয়া আমি ৰিটাৰ্ণ আহিলোঁ গাড়ীত বহিলোঁ এতিয়া গৈ থাকোঁ ভিডিঅ'টো চাই থাকিব শেষলৈকে না মানে আমি মোবাইল আছে না GoPro আছে না ভাল কেমেৰা আছে একো নাই এটা চিম্পল মোবাইল ভিভো না আমাৰ ৰাইড কৰিবলৈ বাইক আছে একো নাই এতিয়া আমি কেৰালা চহৰত গাঁৱৰ মাজে মাজে ঘূৰি আছোঁ মানুহৰ গাঁৱৰ ৰাস্তা আৰু এই ৰাস্তাতে চিধা চিধি এখন বাৰ আছে দেখুৱাই আছে বাৰখন দেখাতে পাব অকণমান বাৰ যিখন বাৰত মই যেন আহিম বাৰখনৰ নাম হৈছে কাৰ্তিকা এই জলদি ৰঙা লাইট এতিয়া মিনিমাম 5 মিনিট সময় যিহে ট্ৰেফিক জাম কেৰালাত সকলো উভতি দোকান পাই গ'লোহি আজিলৈ ডিউটি শেষ আপোনাৰ গাড়ীবোৰ এনেকৈ আমি লাইন কৰি ৰাখি দিলোঁ কেইখনমান সেইপিনেও আছে ওপৰত উঠাই থোৱা আছে ছাইডত সেইপিনেও আছে চব এনেকৈ ৰাখি দিলোঁ ইয়াতে আজিলৈ ডিউটি শেষ আৰু এতিয়া যাওঁ দাড়ি চুলিকেইডাল কাটোঁগৈ বহুত দীঘল হৈ গৈছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কালি আকৌ নতুন ভিডিঅ'ত লগ পাই আছোঁ বাই বাই